চিন্তা কৰ এইটো হৈছে দিনৰ দৃশ্য দেখিছে আপোনালোকে গাৰ্লফ্ৰেণ্ড থাকলে তেমান দিব পাৰিলেহেঁতেন Ladies and gentlemen, are you ready? নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভালেই বুলি পুনৰ এটা নতুনলৈ স্বাগত জনাইছোঁ আৰু বৰ্তমান যাব লাগিছে এতিয়া যিহেতু মানে উঠিবন চলি আছে নহয় জানো আজি মানে ছেকেণ্ডৰ দিন আৰু সেইকাৰণে যাব লাগিছোঁ আৰু মানে দিনত নাযাবলৈ ভাবিছিলোঁ কিন্তু দিনত মানে যিটো আমাৰ গাঁৱৰ পৰা লগৰ আহি আছে সেইকাৰণে মাতিছে সেইকাৰণে ধুনীয়াকৈ ওলাই আহিলোঁ আৰু ইফালে লগতে আছে গোপী ধুনীয়াকৈ দুজনে ওলাই আহিলোঁ আৰু মোৰ লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন মানে এতিয়া গোপী দেখা দিব গোপী অকণ দেখা দিচোন তো গাছ মানে লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ধুনীয়াকৈ মানে জেকেট পিন্ধি পূৰা ওলাই আহিছোঁ জোতা জোতা পিন্ধি এতিয়া গৈ থাকোঁ এতিয়া অধিৱেশনলৈ তো ব'লক আৰু মজাকৈ চাই আহোঁ দিনৰ দৃশ্যটো কেনেকুৱানো কি হয় তো ধুনীয়াকৈ চাই আহোঁ এতিয়া যিহেতু অহাকালি মানে যাব লাগিব অহাকালি মানে যিহেতু সকাম এখন আছে মানে আমাৰ ঘৰৰ ওচৰতে ককা এজন হয় মৰিছিলে তাৰে সকাম আছে যিহেতু অহাকালি সেইকাৰণে যাব লাগিব যিহেতু লগৰ আহি আছে মানে আমাৰ গাঁৱৰ পৰা সেইকাৰণে এতিয়া মই ওলাই গৈ আছোঁ যিহেতু ইমান দূৰৰ পৰা আহিছে নহয় জানো মানে অকণমান ওলাই নগ'লে বিয়া হ'ব নহয় জানো সেইকাৰণে ওলাই গৈ আছোঁ ধুনীয়াকৈ দুজনে আৰু এতিয়া গৈ থাকোঁ তো চলো অকণমান দেখা দিম আপোনালোকৰ দিনৰ দৃশ্যটো কেনেকুৱা তো সকলোখিনি ধুনীয়াকৈ দেখা দিম তো ভিডিঅ'টো শেষলৈকে চাই মেলি সুন্দৰ কমেণ্ট কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু যোনে আমাৰ নতুনকৈ আছে বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেলকনটো প্ৰেছ কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব এতিয়া বলক গৈ থাকোঁ আৰু মজাকৈ তো চলো তো গাইজ ধুনীয়াকৈ আহি পেলাই ইয়াত দেখি পাইছে আপোনালোকে আৰু এইবোৰ হৈছে ঘৰ মানে দূৰ পৰা অহাবিলাক মানে যিকোনো নামঘৰ ইয়াতে বনাইছে ধুনীয়াকৈ দেখি পাইছে আপোনালোকে মানে ইয়াতে ধুনীয়াকৈ নাম গায় সিহঁতে তো দেখি পাইছে আৰু দোকান চোকান আছে এইবিলাকত আগত দেখি পাইছে আপোনালোকে মানে সিহঁতে নিজে কিছুমানে বনাই খাইছে আৰু দেখি পাইছে খুব ধুনীয়া লাগিছে মানে চাই মেলি আৰু মানুহ মানে ইমান সৰু বুলি ভবা নাছিল কিন্তু মানুহ বহুত বেছি দেখি পাইছে আপোনালোকে মানুহ মানে বহুত বেছি আৰু আগলৈ এনেকৈ শেষলৈকে চাই থাকক ধুনীয়াকৈ মানুহ চাওক গাইজ মানুহ চাওক গাইজ মানুহ চাওক কালি যোনটো নেকি চাইছিলোঁ দেখি পাইছে আপোনালোকে আজি ইয়াৰ দিনত মানে এনেকুৱা দেখি পাইছে আপোনালোকে ইয়াত ধুনীয়াকৈ বেটৰ বনাই থৈছে দেখি পাইছে আপোনালোকে বেটৰ পূৰা খাতাৰনাক এইফালে গৈ আছোঁ পূৰা চেল্ফি লোৱা মানুহ চাওক এইটো মই পোৱা আৰু এয়া হৈছে চিকিৎসা সেৱা শিবিৰ দেখি পাইছে আপোনালোকে মানে কাৰোবাৰ কিবা কিবি হ'লে মানে ইয়াতে ধুনীয়াকৈ মানে চিকিৎসা কৰে আৰু দেখি পাইছে আপোনালোকে আৰু এই দেখি পাইছে মানে আহি লগ পালোঁ মানে বহুত দেৰি সময়তে লগ পালোঁ মানে ৰূপক কেনেকুৱা লাগিছে ঘূৰি ভালে লাগিছে একো গমেই পোৱা নাই কোনটো লাগি আছে এই খাতাৰনাক মানে তামাম মানুহ অহা দোকান আৰু এতিয়া এইটো শিবিৰ হৈছে নেকি এইটো শিবিৰ ন এইটো শিবিৰ আছিলে আৰু এইফালে ধেৰ মানে কি বনাইছে আৰু মুঠতে নাজানো ভালদৰে চব খাতাৰনাক গাৰ্লফ্ৰেণ্ড থাকলে তেমান দিব পাৰিলেহেঁতেন গাৰ্লফ্ৰেণ্ড নাই নহয় এতিয়া জিন্দা কুকুৰ চাহ খাব আহিলোঁ এতিয়া আমি মজাকৈ মানে একদম ঘূৰি ভাগৰ লাগি গ'ল সেইকাৰণে চাহ খাই এতিয়া ধুনীয়াকৈ আৰু সেইফালে চাহ লৈ ল'লে ঠাণ্ডাত গৰম চাহ খালে চাহ কিন্তু মজা বনাইছে দেই দাদা চাহ মজা লাগিছে
মধুপুৰ হা মধুপুৰ কুচবিহাৰ পৰা বসুন্ধপুৰ কোচবিহাৰ বা মধুপুৰ ফুৰি ফুৰি মানে পূৰা ভাগৰ লাগি গ'ল সেইকাৰণে হোটেলখনত আহিলোঁ কিবা এটা খাবৰ কাৰণে আৰু পাইছে কিবা এটা খালোঁ মানে পূৰা ভোক লাগিছে ফুৰি ফুৰি মানে পূৰা ভোক লাগি গ'ল সেইকাৰণে কিবা এটা খাব আহিলোঁ আৰু এইফালে চব পূৰা বহি আছে ধুনীয়াকৈ আমিও বহি কিনি কিবা এটা খাই লওঁ মজাকৈ এইটো হৈছে দিনৰ দৃশ্য দেখিছে আপোনালোকে ধুনীয়াকৈ চাই পেলাই গুচি আহিলোঁ আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব কাৰণে একেবাৰে নাপাহৰিব যিহেতু মানে আমি অহাকালি যাব লাগিব সেইকাৰণে সোনকালে মানে গুচি আহিলোঁ দিনতে চাই কিনে গুচি আহিলোঁ মানে ককা এজন মৰিছিলে আমাৰ ঘৰৰ ওচৰতে সেইকাৰণে আৰু অহাকালি সকাম পাতিছে সেইকাৰণে যাব বুলি ভাবিছোঁ মানে ঘৰত আৰু গোপীও আহিলে লগতে সেইফালে গোপী পূৰা মানে চব গোপী পূৰা আহি পূৰা ৰেডি হৈ আছে সি মানে ইয়াত থাকিব একেলগে থাকিম দুজনে আৰু মানে বেগত কাপোৰ চাপোৰ ভৰাই পূৰা ৰেডি হৈ গ'লোঁ যিহেতু মানে অহাকালি ৰাতিপুৱাই যাব লাগিব সেইকাৰণে ধুনীয়াকৈ মানে দুজনে একেলগে পূৰা যাম আৰু মজাকৈ তো ভিডিঅ'টো মান আছিলে যিহেতু তো যদি আপোনালোক অকণমান হৈছে প্লিজ লাইক কৰিব শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নপৰিব